Hi everyone, welcome to my channel. আজি মই আপোনালোকক body vibration বা frequency কেনেকৈ raise কৰিব পাৰি তাৰ বিষয়ে কিছু কথা জনাম। First of all, যিসকলৰ frequency বা vibrationৰ বিষয়ে একো knowledge নাই তেওঁলোকক মই কৈ দিওঁ যে এই পৃথিৱীত যি কোনো বস্তু আছে মানুহে লৈ লওক বা জীৱ জন্তুৱে লৈ লওক বা আপুনি প্লেন্টছ বস্তু পইচা টকা পইচা এভৰিথিং সকলোৰে এটা ফ্ৰিকুৱেঞ্চি বা ভাইব্ৰেশ্যন আছে সো ডিপেণ্ডিং অন দ্য মেটাৰ তাৰ এটা নিজৰ ভাইব্ৰেশ্যন থাকে সো সেই ভাইব্ৰেশ্যনটোৰ বিষয়ে মই অলপমান আপোনালোকক জনাম যিহেতু মই কৈছোঁ মানুহ হাই ফ্ৰিকুৱেঞ্চি বা ল' ফ্ৰিকুৱেঞ্চিৰ থাকে এতিয়া মই আপোনালোকক ক'ম হাই ফ্ৰিকুৱেঞ্চি মানুহৰ কেৰেক্টাৰিষ্টিক্স কি হয় আপোনালোকে কিছুমান মানুহ লগ পাইছে যোনবোৰ বহুত ফূৰ্তিত থাকে পজিটিভ হয় দে আৰ ভেৰি হেপ্পী বেচিকেলি দে আৰ ভেৰি হেপ্পী আৰু আপোনালোকে তেওঁলোকৰ ওচৰত থাকিলে এটা মানে পজিটিভ ভাইব এক্সপিৰিয়েঞ্চ কৰে এনেকুৱা লাগে যে তেনেকুৱা মানুহৰ ওচৰত আৰু থাকিম সো সেনেকুৱা মানুহবোৰ হ'ল হাই ফ্ৰিকুৱেঞ্চিৰ মানুহ আৰু ল' ফ্ৰিকুৱেঞ্চিৰ মানুহ হ'ল যোনবোৰ ডিপ্ৰেছ থাকে দুখী থাকে বা এনি টাইম নিগেটিভ কথা কৈ থাকে তেওঁলোক হ'ল ল' মই কিছু আৰ্টিকলছ ইণ্টাৰনেটত পঢ়িছোঁ আৰু বেছড অন দ'জ ডেটা মই আপোনালোকক কিছু কথা ক'ব খুজিছোঁ যেনেকৈ আপুনি হেল্ডি হিউমেন বডি লৈ লওক চ' হেল্ডি হিউমেন বডিৰ ফ্ৰিকুৱেঞ্চি হ'ল 62 to 70 মেগাহাৰ্টছ আৰু যদি আপোনাৰ ঠাণ্ডা লাগে বা ফ্লু হয় তেতিয়া আপোনাৰ এনাৰ্জি ভাইব্ৰেশ্যনটো কমি আহে এণ্ড ইটছ around less than 58 মেগাহাৰ্টছ আৰু যেতিয়া আপোনাৰ ফ্ৰিকুৱেঞ্চিটো লেছ দেন 42 হয় 42 মেগাহাৰ্টছ দেন তেতিয়া কেঞ্চাৰ হোৱাৰো চান্স থাকে আৰু যেতিয়া মানুহ এজন মৰি যায় তেতিয়া সেই বডিটোৰ ফ্ৰিকুৱেঞ্চি ইট ইজ around 20 মেগাহাৰ্টছ চ' এইবোৰ কিছুমান ডেটা যোনটো আপোনালোকে নেটতো চাব পাৰে চ' এইটো ডেটা কালেক্ট কৰি পেলাই মই আপোনালোকক জনাইছোঁ যে চ' এতিয়া যদি আপুনি ল' ফ্ৰিকুৱেঞ্চিৰ মানুহ হয় চ' অবভিয়াছলি আপুনি ট্ৰাই কৰিব লাগে যে আপুনি ল' ফ্ৰিকুৱেঞ্চিৰ পৰা হাই ফ্ৰিকুৱেঞ্চিলৈ আহক যিহেতু মই কৈছোঁৱেই হাই ফ্ৰিকুৱেঞ্চি থাকিলে বেমাৰ আজাৰ কম হয় চ' অবভিয়াছলি অল অফ আছ শ্বুড ট্ৰাই টু কাম ফ্ৰম ল' ফ্ৰিকুৱেঞ্চি টু হাই ফ্ৰিকুৱেঞ্চি চ' এতিয়া কথা হ'ল আমি সেই হাই ফ্ৰিকুৱেঞ্চিলৈ আহিম কেনেকৈ চ' তাৰ বাবে মই কিছু টিপছ দিম চ' ফাৰ্ষ্ট টিপটো চাওঁ আহক চ' ফাৰ্ষ্ট টিপটো হ'ল আপুনি কি খায় তাৰ ওপৰত আপোনাৰ বডিৰ ফ্ৰিকুৱেঞ্চিটো বহুত ডিপেণ্ড কৰে আপুনি যদি নন ভেজিটেৰিয়ান চ' মিট এণ্ড অল যেনেকৈ আপুনি চিকেন হওক মটন হওক ফিছ হওক চ' মিট যদি আপুনি খায় চ' তাৰ মিটৰ ফ্ৰিকুৱেঞ্চিটো হ'ল অনলি 3 to 5 মেগাহাৰ্টছ অন দ্য আদাৰ হেণ্ড আপুনি যদি গ্ৰীণ লিফি ভেজিটেবলছ খায় শাক পাচলি খায় চ' তাৰ ফ্ৰিকুৱেঞ্চিটো হ'ল 70 মেগাহাৰ্টছ ফ্ৰুটছ খালেও ফ্ৰুটছৰো ফ্ৰিকুৱেঞ্চি ইজ কুৱাইট হাই চ' আপুনি গম পাইছে যে মিট খালে ফ্ৰিকুৱেঞ্চিটো বহুত তলত থাকে আৰু আপুনি যদি ভেজিটেৰিয়ান বা ভেজ ফুড খায় তেতিয়া সেইটো কাফি ওপৰত থাকে চ' অবভিয়াছলি আপুনি যদি এটা ভেজ ডায়েট ফ'ল' কৰে দেন আপুনি টিপ নম্বৰ 2 হ'ল ইউজ অফ এচেঞ্চিয়েল অইল অৰ ফ্ৰেগ্ৰেন্স চ' আপুনি এচেঞ্চিয়েল অইলৰ বটল কিনিব পাৰে যোনটো আপুনি ছুপাৰ মাৰ্কেট বা অনলাইনো অৰ্ডাৰ দিব পাৰে বা কোনছ ইউজ কৰিব পাৰে লেট মি শ্ব' ইউ ওৱান থিং চ' দিজ আৰ দ্য কোনছ ডেট আই ইউজ মই এনেকুৱা ধৰণৰ কোনছ ইউজ কৰোঁ ইভিনিং হ'লে এনেকুৱা এটা কোন যদি মই লগাই থৈ দিওঁ ইমান ধুনীয়া স্মেল আহে চ' আপোনাৰ যদি মনটো বেয়া লাগি থাকে বা ইফ ইউ আৰ ফিলিং ভেৰি ল' ইয়াৰে স্মেলটো পাই আপোনাৰ ভাইব্ৰেশ্যনটো অট'মেটিকেলি উঠি যায় চ' কিছুমান ডিফাৰেণ্ট টাইপছ অফ এৰোমা আছে চ' ফৰ এক্সাম্পল ৰ'জ যোনটো আছে ৰ'জৰ এচেঞ্চিয়েল অইল বা ফ্ৰেগ্ৰেন্স যদি ইউজ কৰে তাৰে ফ্ৰিকুৱেঞ্চি হ'ল 320 মেগাহাৰ্টছ দেন লেভেণ্ডাৰ 118 বেজিল
52 and Chandan wood around 100. So apunar juntu smell bhal lage henekwa dhৰণৰ লব পাৰে. I love lavender, so that's why it's lavender for me. আৰু এটো মই I think online order দিছিলো. So আপোনালোকে online order দিব পাৰে বা supermarketতো বিচাৰিব পাৰে. আৰু মানে কি হয় আপুনি যেতিয়া এবোৰ হাই ফ্ৰিকুৱেন্সি ফ্ৰেগ্ৰেন্স ব্ৰিথ কৰে তেতিয়া অটোমেটিক্যালি আপোনাৰ নিজৰ টিপ নাম্বাৰ 3. সো টিপ নাম্বাৰ 3 হ'ল বিং গ্ৰেটফুল. এটা গ্ৰেটফুল মানে কি হয়? গ্ৰেটফুল মানে হ'ল আপোনাৰ লগত যি আছে তাৰ বাবে ভগৱানক থ্যাংক ইউ কোৱা. দ্যাট ইজ অল এবাউট বিং গ্ৰেটফুল. সো আপুনি যেতিয়া ৰাতিপুৱা উঠে বা ৰাতি যেতিয়া শুব যায় তেতিয়া আপুনি ক'ব পাৰে যে I am so grateful. It can be anything. Moi suppose আজি মই এটা special ice cream খাব পাইছো. So মই ক'ব পাৰো যে I am so grateful যে মই আজি মোৰ favorite ice cream খাব পাৰিছো. বা আপুনি grateful হ'ব পাৰে যে মোৰ my family is healthy. বা I am so grateful that আজি মই কাৰোবাক help কৰিব chance পাইছো. So it can be anything. সৰু বস্তুৰ পৰা কিবা ডাঙৰো কিবা হ'ব পাৰে. সো যেতিয়া আপুনি গ্ৰেটফুল হয় থ্যাঙ্কফুল হয় ভগৱানলৈ ইমানখিনি পোৱাৰ কাৰণে তেতিয়া কি হয় আপুনি অটোমেটিক্যালি ইউ ফিল হ্যাপি. সো হে হ্যাপিনেসটো. আৰু টিপ নাম্বাৰ 4 হ'ল হ্যাপি বা হাই ভাইব্ৰেশন মানুহৰ লগত থকা. যোনবোৰ মানুহক দেখি আপোনাৰ লাগে যে ওয়াও এই পাৰ্সনটো ইমান হ্যাপি ইমান পজিটিভ এনি টাইম ফুৰ্তিত থাকে. এনেকুৱা নহয় যে সেই মানুহজনৰ জীৱনত একো দুখ নাই, বাট দে নো হাউ টু হেণ্ডেল ইট আৰু পজিটিভ এটিটিউড এটা আছে. সো তেওঁলোকৰ লগত যেতিয়া আপুনি থাকিব আপুনিও নিজে পজিটিভ ফিল কৰিব আৰু আপোনাৰ ভাইব্ৰেশনটো তেওঁলোকৰ নিচিনা হ'ব. সো আৰু নিগেটিভ মানুহৰ লগত একদম নাথাকিব. তেওঁলোকৰ লগত থাকিলে আপুনিও ডিপ্ৰেছড ফিল কৰিব. সো চুজ ৱাইজলি যে আপুনি সদায় হাই ভাইব্ৰেশন মানুহৰ লগত যেতে থাকে তেতিয়া আপোনাৰ ভাইব্ৰেশনটো অটোমেটিক্যালি. টিপ নাম্বাৰ 5 হ'ল আপোনালোকে ক্ৰিষ্টেলছ ইউজ কৰিব পাৰে. সো ডিপেণ্ডিং অন আপোনাক কি লাগে ডিফাৰেণ্ট ক্ৰিষ্টেলছ আছে. মই আগতেও ভিডিঅ'জ কৰিছোঁ ক্ৰিষ্টেলছৰ ওপৰত. সো মই এনেই অলপ কৈ দিছোঁ. সো ডিপেণ্ডিং অন কিহৰ ওপৰত আপুনি ভাইব্ৰেশনটো বঢ়াব খুজিছে. যদি আপোনাৰ মানি প্ৰব্লেম হৈ আছে তাৰ কাৰণে বেলেগ ক্ৰিষ্টেল আছে বা ইভিল আই বা আপোনাৰ ধৰক হেনেকুৱা কিবা এটা আছে তাৰ কাৰণে আছে বেলেগ. আমি যোনটো কওঁ নজৰ লগা বুলি যে কওঁ. সো তাৰ কাৰণেও ক্ৰিষ্টেলছ আছে ইভিল আই. সো ইফ ইউ আৰ লুকিং ফৰ লাভ তাৰ কাৰণে ৰ'জ ক্ৰিষ্টেল ৰ'জ কোৱাৰ্টছ দিছ ইজ আই ডোন্ট নো হাউ ইজ ইট I hope you can see. So ito rose crystal hoy. Then this crystal is for money. So like that মোৰ তাত collection আছে. So আপুনিও যদি crystals ভাল পায় then আপোনালোকেও কিনিব পাৰে online কিনিব পাৰে বা shopত গৈও কিছুমান gems shopতো available আছে. So crystals so এইকেইটা tips মই share কৰিব খুজিছিলোঁ. Hopefully tipsবোৰ useful হয় আৰু আপোনালোকে আপোনাৰ vibration যদি low আছে it will help you to raise your vibration. আৰু যদি ভিডিওটো চাই ভাল লাগিছে then please do subscribe to my channel. Thank you so much.